গৈ কাষতে কাষতে গৈ গৈ পাম যেন গাই গাই গানকে চাই চাই তোমাকে তোমাকে মোৰ মন সাগৰৰ দৰে দোৱে দোৱে নাচে ভাগি ভাগি আহে পৰাণতে আৱৰে সাগৰৰ দৰে দোৱে দোৱে নাচে ভাগি ভাগি আহে পৰাণতে আৱৰে। তো নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ দেৰগাঁও অঞ্চল ব্লগছ ইউটিউব চেনেললৈ। তো গাইছ এতিয়া মই যাওঁ দেৰগাঁও ফালে। মই কালি তেজপুৰৰ পৰা আহি পালোঁ। তো এতিয়া মই দেৰগাঁও ফালে গৈ কিছুমান ছাগলী মাংস কিছুমান বজাৰ কৰিব আছে। তো যাওঁ ব'লক। তো এতিয়া ফাইনেলি পাই গ'লোঁ দেৰগাঁও। তো গাইছ এতিয়া হাত এখন দি চলাই আছোঁ। তো মোৰতো গোপ্ৰ মাউথ নাই ন, গোপ্ৰ নাই, সেইটো কাৰণে তেনেকৈ চলাই আছোঁ। চাই লওক আমাৰ দেৰগাঁৱত চলাই আছে। এতিয়া মই চিধা যাম য'ত শিৱদৌল যায়, ইয়াৰ পৰা যায় যোৰহাট। ইয়াৰ পৰা চিধা যাব পাৰি যোৰহাট গাইছ। তো এইফালে শিৱদৌলো যাব পাৰি। এতিয়া মই যাওঁ থাৰ্ড গেট কিছুমান বস্তু পাহৰে ৰং বিচাৰি খুজে খুজে উদাসী ক্ষণ নিশা নিশা উজাগৰে আজিকালি মই এন্ধাৰতে ঘূৰি ফুৰো বিৰিণি আহিছিলোঁ। তো ইয়াত PTCতে এটা মেলা পাতি আছে। মই কিন্তু গম নাপাইছিলোঁ যে ইয়াত মেলা পাতিছে বুলি, কেই তাৰিখৰ পৰা গম নাপাওঁ। চাই লওক ৰাষ্ট্ৰীয় বাণিজ্য আৰু গ্ৰহণ মেলা। তো চাই লওক 2021। তো এতিয়া ইয়াতে মেলা পাতিছে। তো ৰাতি আহোঁনে না আহিবও পাৰোঁ। সৰু সুৰা মেলা, ইমান ডাঙৰ নহয়। চাই লওক। তো ইয়ালৈ এনেই এপাক আহিলোঁ কিন্তু গম পাই গ'লোঁ যে ইয়াত মেলা পাতিছে। চাই লওক। গোলাপৰো মোৰ হাপাহি শেৱালিৰ সুবাসু আলহী গোলাপৰো মোৰ হাপাহি শেৱালিৰ সুবাস আজি আলহী উদাস উদাস ধৰণী উজাগৰে আজিকালি মই এন্ধাৰতে ঘূৰি ফুৰো বিৰিণি। ইয়াতে সোমালোঁ, মেলা চেলাবোৰ চালোঁ কেনেকুৱা দেখিছে। ইমানটো খাচ নাই, অকল বেছিভাগ দোকানহে আছে। তো ৰাতি আহি চালে অলপ বেছি ভাল লাগিছিলে। তো এতিয়াৰ পৰা খুলিছে গম নাপাওঁ। ৰাতি আহিলে অলপ ভিউটো ভাল লাগিলে। লগতে ছাগলী মাংস লৈ যাওঁ আৰু লগতে চাহ অকণো খাই যাওঁ নে কি কোৱা? তো গাইছ অলপ আগতে মই ঘৰ আহি পালোঁ। তো অহাৰ পাছত কৈছে মায়ে কিবা এটা ল'ব যা। তো আকৌ যাওঁ দেৰগাঁও, কিবা এটা বস্তু লৈ আনো, স্কুটিয়ে নিম আৰু স্কুটিতে তোক ব্লগটো কণ্টিনিউ কৰি থাকক কিছুমান। তো আজি মেলা ৰাতি চাম বুলি ভাবিছোঁ, দেখুৱাম বুলি ভাবিছোঁ আপোনালোকক। তো বলক। আকাশলৈ চাওঁ, মেঘবোৰ ফন্দি আহিছে।
তো গাইছ মেলা চেলা চালোঁ ইমানো নাচালোঁ কাৰণ ৰাতিলৈকে থাকিম বুলি ভাবিছোঁ নাথাকোঁ আৰু বেছি ৰাতি হৈ যাব তো ভিডিঅ' ইমান নবনালোঁ আৰু বেয়া নাপাব বেলেগ দিনা যেতিয়া হয় বনাম আৰু মই ভিডিঅ' দি থাকিম মাজে মাজে তো গাইছ এইফালে বেক চাইডে এটা পাৰ্ক আছে পাৰ্ক চাইডত আহিছোঁ সৰু ল'ৰা ছোৱালীৰ পাৰ্ক আৰু তো ভিডিঅ'টো ইয়াতে ৰাখোঁ বুলি ভাবিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰিব যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থৈ দিয়ক আৰু অন্য এটি ভিডিঅ'টো আশা ৰাখি থাকক আৰু বেলেগ ভিডিঅ' পাই থাকিব তো এটা পাৰ্কলৈ আহিছোঁ আৰু আজি য'ত মেলা হৈছে ন চিনিটি পথাৰ বুলি কয় তো 2-3 দিনমানৰ আগৰ পৰাই হৈ আছে কিন্তু আমাৰ তাত লগৰবিলাক আহিছিলে কিন্তু লগৰবিলাক মই দেখাব নোৱাৰিলোঁ কাৰণ মই গম নাপাওঁ যে ইয়াত চিনিটি পথাৰত মেলা হৈছে বুলি